ফ্ৰেণ্ডছ ৱেলকাম বেক টু সাগৰ ডেকা এছ জি ব্লগছ। আজি ভিডিঅ'টো বহুতেই ভাল হ'বলৈ গৈ আছে, যিহেতু আজি আমি গৈ আছোঁ কাজিৰঙালৈ আৰু আপোনালোককো দেখাম। কাজিৰঙা আমি এইখন গাড়ী লৈ গৈ আছোঁ, চাওক ট্ৰেভেলাৰ, আৰু প্ৰায় আমি 13-14জনমান ল'ৰা গৈ আছোঁ। মোৰ লগৰে হয় গোটেইখিনি, দেখাম বাৰু আপোনালোকক। দেখাই আছোঁ আপোনালোকক। আমাৰ গোটেই লগৰখিনি আছে, চিনাকি বাবতো দি যাওঁ বাৰু। পানখুৰা, তাৰপিছতে এয়া ফ্ৰেণ্ড অংকুৰ, তাৰপিছত আৰু বাকী কেইজনকো দেখাই আছোঁ বাৰু এজন এজনকৈ। বিপ্লৱ, তাৰপিছতে এইফালে কৰোণা আছে, মোৰ লগৰ কৰোণা, তাৰপৰা আকৌ এইফালে লালু, তাৰপিছত আমাৰ সমীৰণ দা, তাৰপিছতে বাকী দিগন্ত, তাৰপৰা আকৌ এইফালে অসীম, এয়া টুটুদা। এতিয়া আমি ওলালোঁ বৰ্তমান, এইফালে আমাৰ এখন পাইলট। এতিয়া ফুলগুৰি বজাৰত সোমাইছোঁ, এতিয়া বজাৰ কৰিম। ইয়াতে মাংসখিনি লৈ ল'ম ইয়াৰ পৰাই। হাঁহ আৰু কিলো, হাঁহ গাহৰি, তাৰপিছতে আৰু লোকেল চিকেন। ঐ হাঁহ কোনটো লৈছা? মুৰ্গী ল'লোঁ দুটা, তাৰপিছত হাঁহ দুটা দিয়া নাই, 900 টকা দিছোঁ। হাঁহ দুটা ল'লোঁগৈ, 1000 কৈ আছিলে, 950 টকাত ল'লোঁ। আৰু মুৰ্গী ল'লোঁ, এতিয়া ব্ৰইলাৰো ল'ম। জহা কোমোৰা ল'ম এতিয়া হাঁহৰ লগত। এইফালে মুৰ্গী, তাৰপিছতে ইয়াতে জহা কোমোৰা। আমি এতিয়া এই মিছা পাৰ হ'লোহি। এতিয়া আমাৰ ডিছকাশ্যন এটাই হৈ আছে, ৰাতিলৈ কি মাংস প্ৰথমে বনিব। মানে কিছুমানে কৈছে গাহৰি প্ৰথমে বনাব, আৰু কিছুমানে কৈছে হাঁহ বনাব। ৰাতিলৈ আমাৰ যিহেতু 3বিধ মাংস আছে, গাহৰি, হাঁহ আৰু লোকেল মুৰ্গী, 3বিধ মাংস দেখাম বাৰু আপোনালোকক বনোৱা। আমি কলিয়াবৰ পাৰ হ'লোহি। এতিয়া আমি কলিয়াবৰ পাৰ হৈছোঁ, আৰু বেছি দূৰ নাই কাজিৰঙালৈ, মানে ইয়াৰ পৰা বেছি নহয়, 50 কিলোমিটাৰমান আছে আৰু ইয়াৰ পৰা। জখলাবন্ধা পাম এতিয়া, এই কলিয়াবৰ পাৰ হৈছোঁ। কাজিৰঙা সোমাইছোঁ আৰু আমি, এইখিনি বুঢ়া পাহাৰ বুলি কয়। এতিয়া বুঢ়া পাহাৰ পাৰ হৈ কাজিৰঙা পামগৈ। এয়া চাওক পাহাৰ, পকোৱা ৰাস্তা। এইটো এটা এনিমেল কৰিডৰ, এইটো গড় পাৰ হৈ এইফালে স্পীড মিটাৰ হয়। এইটো চাওক, দেখাই আছে আমাৰ গাড়ীখন কিমান স্পীড। এখন চাহপাত বাগান পালোঁ, এয়া কাজিৰঙাৰ মাজতো চাহপাত বাগান দেখাই আছোঁ বাৰু আপোনালোকক। এইখন চাওক, এইখন চাহপাত বাগান। এইটো এটা চাংঘৰ হয়। আমি চাংঘৰৰ ওপৰত উঠিলোঁ, মই, ৰুবুল আৰু এয়া দিগন্ত। দেখাই আছে এইটো চাংঘৰ। ইয়াতে ফৰেষ্ট গাৰ্ডবিলাক ৰাতি থাকে, ৰাতি ইয়াৰ পৰা পহৰা দিয়ে। ইয়াতে গড় আহে, চাওক দেখাই আছোঁ, ইয়ালৈকে গড় আহে, হাতী আহে ৰাতি, আৰু এওঁলোকে পহৰা দিয়ে ইয়াতে, বনকৰ্মীবিলাকে, ফৰেষ্ট গাৰ্ডবিলাকে। আৰু তাতে উঠি পেলাই চালোঁ। এতিয়া দিনত নাই কোনো, চ' উঠিলোঁ, পৰা নামি আছোঁ। নামি আছোঁ, চাংঘৰটো তলৰ পৰা দেখাই আছোঁ, ওপৰলৈ উঠি গৈছিলোঁ যে, সেইটোৱে। আমাৰ আগে আগে এইখন এখন টুৰিষ্টৰ গাড়ী হয়, এইখন আমি লগ পাইছোঁ।
এইটো হালধিবাৰী বুঢ়ী মন্দিৰ হয়। কাজিৰঙা আহিলে ইয়াতে সকলোৱে গাড়ী ৰাখি পেলাই ইয়াতে মূৰ দোৱাই যায়। দেখাই আছোঁ বাৰু আপোনালোকক। এয়া বান্দৰ। ফাইনেলি আমি কহৰা ৰেঞ্জ পাই গ'লোহি আহি, কিন্তু আমি এতিয়া যাম অৰ্কিডলৈ। অখিল গগৈ অৰ্কিড পাৰ্ক যিখন, তাত আমি যাম। তাত আমি দুপৰীয়াৰ লাঞ্চটো কৰিম। চ' ইয়াতে আমি এতিয়া নৰওঁ। এইটো হ'ল কহৰা ৰেঞ্জ। অখিল গগৈ আমি অৰ্কিড পাৰ্ক পাই গ'লোঁ। এইখন কাজিৰঙা জাতীয় অৰ্কিড উদ্যান। এইখন এতিয়া এইটো আছে মেইন ৰাস্তাৰ পৰা সোমাব লাগে 1 কিলোমিটাৰমান। আজিলৈ মোৰ ফাৰ্ষ্ট ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ব্লগটোত দেখাম অৰ্কিড পাৰ্কৰ ভিতৰত কি কৰোঁ, আৰু দেখাই আছোঁ বাৰু আপোনালোকক। আজিলৈ ইমান।